ৰাতি যদি অকলে থাকে, যদি আপোনাৰ ঘৰত আপোনাৰ বাহিৰে কোনো নাথাকে, ৰাতিটো শুই থাকে, কোনোবাই যদি বাহিৰৰ পৰা আপোনাক মাতি থাকে, কেতিয়াও দৰজা খুলি দিব পোহৰ নোহোৱালৈকে। আজি কাহিনীটো সুধিছে ধ্ৰুৱ নামৰ ভাইটি এটাই কৈছে সিহঁতৰ গাঁৱত মানে বৰ্তা এজন থাকে, অকণ বৰ্তা মানে কোনো ফেমিলি নাই, অকলে থাকে তেওঁ, নিজে কিবা কিবি কৰি পিনে তেনেকৈ চলি থাকে মানুহজন আৰু। চ' তেনেকৈ অকণ বৰ্তা এদিন ৰাতি হেনো বোলে অকলে থাকে, অকলে শুই আছে আৰু তেনেকৈ কোনোবাই হেনো বাহিৰৰ পৰা মাতিলে বোলে। চ' অকণ বৰ্তাই দৰজাখন খুলি দিলে, খুলি গৈ দেখিছে কিবা ক'লা মলা মানুহ এটা, ওখ লম্বু মানুহ এটা, চকুকেইটা ৰঙা ৰঙা কৰি অকণ বৰ্তাক কৈছে, ঐ বোপাই ফেলা, ঐ বোপাই ফেলা। অকণ বৰ্তাই ভাবিছে কোনোবা আহিছে নেকি। চ' মানুহটোৱে অকণ বৰ্তা হেনো মূৰত ধৰি ধামকৈ মানে মাৰি পঠিয়ালে মাটিত। অকণ বৰ্তা বেহুচ। পিছদিনাখন মানে কৈছে আৰু গাঁৱৰ ৰাইজক বোলে এনেকৈ কিবা এটা হ'ল বোলে, কি হ'ল জানো গম নাপাওঁ। তাৰপিছত মানুহে ভাবিলে কিবা কিবি পানী চানী কাটি দিয়ক ভাল হৈ যাব চাগে। তাৰ পিছদিনাৰ পিছত অকণ বৰ্তাই কিবা হেনো বোলে ভুল বকিবলৈ ধৰিছে, কিবা কিবি গাই থাকে বোলে। তাৰপিছত এদিন হেনো সিহঁতৰ মানে নদী আছিলে, নদীৰ পাৰত হেনো নিজৰ মূৰটো নিজে হেনো মাটিত ভৰাই হেনো মানে মৰি থাকিল বোলে। এতিয়া কথাটো সঁচানে মিছা নাজানো, কিন্তু কেতিয়াও ৰাতি অকলে থাকিলে নহয়, কেতিয়াও কোনোবা বাহিৰৰ মানুহ